এখন বৰ ধুনীয়া কিতাপ পঢ়ি আছিলোঁ। কিতাপখনত উল্লেখ কৰিছে যে মনৰ নিয়মেই হৈছে বিশ্বাসৰ নিয়ম। অৰ্থাৎ আপুনি যেতিয়া এটা কাম কৰিব ল'ব, সেই কামটোৰ কথা মনটোক আপুনি কৈ ল'ব। অৰ্থাৎ একদম সাধাৰণভাৱে মই বুজাই কৈছোঁ শুনক। যেতিয়া আপুনি কাম এটা কৰিব লৈছে ন, মনটোক সজাই পৰাই কওক। চাব আপুনি সেই কামটো 100% কৰিবলৈ উৎসাহিত হ'ব। আপুনি এটা কথা মন কৰিব, আপুনি নিজৰ মনটোকে ক'বচোন যে মই এই কামটো কৰিব পাৰিম, মোৰ দ্বাৰা এই কামটো সম্ভৱ। তেতিয়া চাব যে আপুনি 100% কামটোত শক্তি দিছে, কামটো ঠিক সেইধৰণে হৈ উঠিছে আপুনি ভবাৰ দৰে। অৰ্থাৎ মনৰ শক্তি ইমান আছে যে আপোনাৰ মনটোৰ দ্বাৰাই কাৰ্যটো পৰিচালিত কৰিছে আৰু কাৰ্যটো সমৰ্পণ হৈছে। 100% আপুনি ছাকচেছফুল হৈছে, আপুনি সফল হৈছে। যদি আপুনি কয় যে এইটো মোৰ দ্বাৰা কৰা নহ'ব, মোৰ দ্বাৰা সম্ভৱ নহয়, এইটো বহুত কঠিন কাম, আপুনি যদি আগতেই কৈ দিয়ে তেতিয়াহ'লে মাইণ্ডটোৱে কাম কৰা বন্ধ কৰি দিব আৰু আপুনি সফল নহ'ব। আপুনি সফল হ'বলৈ হ'লে আপুনি মাইণ্ডটোক কওক, হয় মই পাৰিম, মোৰ শক্তি আছে। চাব আপুনি 100% আপোনাৰ শক্তি দিব কামটো কৰিবলৈ। এটা চিম্পুল কথা মই আপোনাক উদাহৰণ হিচাপে কৈছো। এখন ডাঙৰ কিতাপ লওক, কিতাপখন লওঁতে আপুনি ভাবকচোন মই কিতাপখন পঢ়ি শেষ কৰিব পাৰিম, মোৰ কিতাপখন ভাল লাগিছে, মই কিতাপখন পঢ়িম, ইণ্টাৰেষ্টিং বস্তু আছে তাত, কিতাপখনৰ কাহিনী সুন্দৰ, সকলো কথাই ধুনীয়া। আগতেই আপুনি ভাবকচোন, দেখিব আপুনি সেই কিতাপখন পঢ়ি যাওঁতেই ভাল লাগি গৈ থাকিব আৰু অতি সহজেই কিতাপখন শেষ কৰিব। যদি আপুনি ভাবে যে কিতাপখন নপঢ়াৰ আগতে যে মই এই কিতাপখন সম্পূৰ্ণ কৰিব নোৱাৰিম, আপুনি ভাবে যে মই ইমান ডাঙৰ কিতাপ মই এখন কেনেকৈ পঢ়িব পাৰিম, আপুনি কিন্তু দিন বাই দিন গৈ থাকিব, কিন্তু কিতাপখন কেতিয়াও শেষ নহয়। সেইবাবে মনটোৰ দ্বাৰাই কাৰ্যটো আপুনি খুব সুন্দৰভাৱে কৰিব পাৰিব, মনটোৰ দ্বাৰাই কৰিব পাৰিব সেই কাৰ্য। সেইবাবে কিতাপখনত লিখিছে যে আপোনাৰ মনটোৱে যি ধৰণে কাম কৰে তাৰ ওপৰত আপুনি অগাধ বিশ্বাস থাকিব লাগে। আপোনাৰ মনৰ বিশ্বাসেই হ'ল আপোনাৰ মনৰ বিশ্বাস। আপোনাৰ মনটোৰ ওপৰত আপুনি বিশ্বাস ৰাখক আৰু চাব আপুনি সেই কামটো কৰিবলৈ আপুনি সফল হৈছে। এই কথা বিশ্বাস কৰাৰ বাহিৰে আন একো নহয়। এতিয়াৰ পৰা যদি আপুনি ভাবি আছে যে মোৰ দ্বাৰাই কামটো নহয়, মোৰ ভিডিঅ'টো চাই এতিয়াৰ পৰাই ভাবক যে মই কামটো কৰিবলৈ সফল হ'ম, মই কামটো কৰিব পাৰিম। নিশ্চয় আপুনি পাৰিব, ছাকচেছ হ'ব। আৰু নিজৰ ওপৰত সদায় বিশ্বাস ৰাখক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখি মনটোক আপুনি এনেকুৱাকৈ সৃষ্টি কৰক যাতে আপুনি প্ৰতিটো কামত সফল হ'ব পাৰে। বাৰু আজিলৈ ইমানেই। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো। ভাল ভাল কিতাপ পঢ়ি থাকিলে আপোনালোকৰ মাজলৈ লৈ আহিম আৰু আশা কৰোঁ সকলোৱে ভালেই থাকক। ধন্যবাদ।